प्राइस 19,000 राखिছে যদি কোনোবাই ভিডিও চাই আহে তেতিয়াহ'লে 16,000 পাই যাব যদি কোনোবাই ভিডিও চাই আহে তেতিয়াহ'লে আপোনালোকক 23,000 দিব এইখনৰ দাম ৰাখিছে 25,000 যদি ভিডিও চাই আহে তেতিয়াহ'লে 23,000 পাব আপোনালোকে দবকাত আহিলে একদম আৰামত পাই যাব 150 পালসাৰ 23,000 ৰাখিছে এইখনৰ প্ৰাইস অনলি 85,000 পাব এইখন RS 200 যদি কোনোবাই এক্সচেঞ্জ কৰিব বিচাৰিছে তেতিয়াহ'লে এক্সচেঞ্জ হৈ যাব हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल जुनाकीमान एंटरटेनमेंट और आज आसो आम दबकार माझमजिया पेट्रोल पाम्पर ऊर एन MS माहिरा बाइक एंड कार सेंटर और अपनी जो भाविसे अति कम प्राइसत अपनी एन ड्रीम बाइक लब कारण अपना तक नतुन लोৱাৰ बाजेट ना और अपनी एन सेकेंड हैंड बाइक लम भाविसे आपलोके पाई जाब इतना सेकेंड हैंड बाइक बहुत कम प्राइसत पाब आपलोके इतना सेकेंड हैंड बाइक आपलोके सेकेंड हैंड बाइक पाई जाब दबका MS माहिरा बाइक सेंटर बोलक भिडिओ तो स्टार्ट कर और एया हल दबका पेट्रोल पाम्प और এইখন हल माहिरा बाइक एंड कार सेंटर और भितर जाम एतिया दादा बहि आछे दुकाনৰ অনাৰ ইয়াত আছে और दादाक फार्स्टते आमार चेनेলত स्वागतम जनाइছো आपनाक और ইয়াত बहुतो बाइक আছে आपनालोके দেখা পাইছে बाहिरत राखि थोৱা হৈছে बहुतो बाइक स्कूटी एक्टिवा और এইফালে আছে और এইখন পালসাৰ কিমান মডেলৰ আছে 2009 मॉडल और एखনৰ प्राइस मान আছে যদি কোনোবাই ভিডিও চাই আহে তেতিয়াহ'লে আপোনালোকক 23,000 দিব এইখনৰ দাম ৰাখিছে 25,000 যদি ভিডিও চাই আহে তেতিয়াহ'লে 23,000 পাব অনলি 23,000 পালসাৰ 150 আপোনালোকে দবকাত আহিলে একদম আৰামত পাই যাব 150 পালসাৰ 23,000 আৰু এফালে আছে এখন গ্লামাৰ এই গ্লামাৰখন কিমানৰ আছে খন 2016 मॉडल है 16 मॉडल किमान चलिছে 30,000 मान चलिছে এইখনৰ प्राइस কিমান ৰাখিছে 33,000 ৰাখিছে এইখনৰ प्राइस আৰু বাকি ৰিফাইনেন্স হয় না এনে গাড়ী যদি কোনোবাই ৰিফাইনেন্স এভেইলেবল নহব যদি কোনোবাই এক্সচেঞ্জ কৰিব বিচাৰিছে তেতিয়াহ'লে এক্সচেঞ্জ হৈ যাব কিন্তু ৰিফাইনেন্স নহয় ইয়াত যিখিনি গাড়ী পায় একদম কম দামত পাব কিন্তু ৰিফাইনেন্স নহয় আৰু এফালে আছে আৰু এখন স্প্লেন্ডাৰ NXG এখন কিমান চনৰ আছে 2007 মডেল আৰু এইখনৰ প্ৰাইস ৰাখা হৈছে 19,000 আছিলে এনে ব্লকত আহিলে এখন 16,000 দিব আস্কিং প্ৰাইস 19,000 ৰাখিছে যদি কোনোবাই ভিডিও চাই আহে তেতিয়াহ'লে 16,000 পাই যাব এখন এক্সপ্লেন্ডাৰ আৰু এইফালে ভিতৰত আছে বহুত গাড়ী আৰু এইফালে আছে GT 100 এইখনৰ নতুন কন্ডিশনত আছে আপোনালোকে গাড়ীৰ কন্ডিশন চাব পাৰিছে কিমান মডেল আছে লাষ্টৰ মডেল 2017 লাষ্টৰ মডেল হয় আৰু এইখনৰ আস্কিং প্ৰাইস কিমান ৰাখিছে আস্কিং প্ৰাইস আছিলে 46 ব্লকত আহিলে আমি এখন 43 দিছো এইখনৰ প্ৰাইস এনে আস্কিং প্ৰাইস 46 ৰাখিছে যদি কোনোবাই ভিডিও চাই আহে তেতিয়াহ'লে এইখন 43,000 পাই যাব আপোনালোকে GT 100 আৰু এইফালে আছে আমাৰ সুপাৰ স্প্লেন্ডাৰ ৰেড কালাৰৰ কন্ডিশন আপোনালোকে দেখা পাইছে একদম নতুন হৈ আছে আৰু এইখন কিমান চনৰ আছে 2015 লাষ্টৰ মডেল আছে এইখনৰ প্ৰাইস কিমান আছে আস্কিং প্ৰাইস আছিলে 55,000 ট্রান্সফার করে দেব কাগজপাতি গোটেইটো আপডেট কৰি দি 53,000 পাই যাব আপোনালোকে এক্সপ্লেন্ডাৰ আৰু এক বছৰৰ ইন্স্যুৰেন্সও পাই যাব এক্সপ্লেন্ডাৰখনত এই ৰেড কালাৰৰ এক্সপ্লেন্ডাৰখনত আৰু এইফালে আছে বহুতো বাইক আপোনালোকে দেখিব এইফালে আছে আৰু গ্লামাৰ আছে আৰু এক্সপ্লেন্ডাৰ আছে এইফালে আছে আৰু ৰয়েল এনফিল্ডৰ বাইক আছে আপোনালোকে RS 200 আছে এখন এইফালে RS 200 একদম জুম বাইকৰ নিচিনা ডিজাইন কৰি থৈছে একদম ইয়েলো আৰু ব্ল্যাক কালাৰ অনলি 85 ত দিব অনলি 85,000 পাই যাব আপোনালোকে সিল ইঞ্জিন হৈ আছে সিল ইঞ্জিন হৈ আছে না সিল ইঞ্জিন হৈ আছে অনলি 85,000 পাব এখন RS 200 আৰু এফালে আছে ৰয়েল এনফিল্ড এখন আছে ৰেড কালাৰ এখন আছে হোৱাইট কালাৰ আৰু এইবিলাক কিমান চনৰ আছে গাড়ী এখন 19 মডেল হয় আৰু এখন 2020 লাষ্টৰ এখন 2019 মডেল হয় এখন 2020 লাষ্টৰ হয় আৰু এইখিনি দুটাৰে প্ৰাইস কিমান কিমান দেখা হৈছে এখন 125 আহিব হোৱাইট ফোন আৰু ৰেড ফোন আহিব আপোনাৰ 130 এখন 130 আহিব 13 1,13,000 আৰু এখন আহিব 1,25,000 আৰু দুয়োটাৰে কাগজ পাতি ঠিক আছে ন ঠিক আছে গোটেইটো কৰি দিম গোটেইটো ট্ৰান্সফাৰ কৰি দি আৰু কিবা এটা ডিসকাউন্ট হ'ব ডিসকাউন্টটো কিবা এটা না কিবা এটা পাই যাব আপোনালোকে একদম কমতকৈ কমলৈ ডিসকাউন্ট আপোনালোকে পাবই
আৰু ইয়াতে আপোনালোকে দেখা পাইছে বাইক আপোনালোকক মই ছেকেণ্ড হেণ্ড বাইকৰ শ্বপৰ যিটো এড্ৰেছ আছে এড্ৰেছটো ডিছক্ৰিপশ্যনত দি থ'ম যদি আপোনালোকে পাৰ্চেছ কৰে নিশ্চয় পাৰ্চেছ কৰিব পাৰিব আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ